Hi everyone, good evening to all of you. আমি আলোচনা কৰি আছিলোঁ ভাৰতবৰ্ষৰ বুৰঞ্জীৰ বিষয়ে, ভাৰতবৰ্ষৰ ইতিহাসৰ বিষয়ে। আমি জানো যে ভাৰতবৰ্ষৰ ইতিহাসক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ: প্ৰাচীন ভাৰত, মধ্যকালীন ভাৰত আৰু আধুনিক ভাৰত। আমি আজিৰ পৰা মধ্যকালীন ভাৰতৰ ইতিহাসৰ বিষয়ে ভালদৰে বিস্তৃতভাৱে আলোচনা কৰিম। মধ্যকালীন ভাৰতত আমি জানো যে কুতুবুদ্দিন আইবাকে ভাৰতবৰ্ষত প্ৰথম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কুতুবুদ্দিন আইবাকে ভাৰতৰ প্ৰথম স্লেভ ডাইনেষ্টি অৰ্থাৎ গোলাম বংশ প্ৰতিষ্ঠা কৰিছিল। কিন্তু তাৰ আগতে আমি কিছুমান কথা জানি ল'ব লাগিব। তাৰ আগত ভাৰতবৰ্ষত প্ৰথম কেতিয়া মুছলিমসকলে কেতিয়া আক্ৰমণ কৰিছিল, তুৰ্কীসকলে কেতিয়া আক্ৰমণ কৰিছিল, আমি সকলোবিলাক কথা ভালদৰে জানি ল'ব লাগিব। বিভিন্ন ধৰণৰ পৰীক্ষাত অহা বিভিন্ন প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবলৈ হ'লে আমি এইসমূহ জনাটো অতিকে জৰুৰী। গতিকে আহক আমি আজি আলোচনা কৰোঁ ভাৰতবৰ্ষৰ মধ্যকালীন ভাৰতৰ ইতিহাসৰ বিষয়ে। মধ্যকালীন ভাৰতৰ ইতিহাস আৰম্ভ কৰিবলৈ হ'লে আমি প্ৰথম যাব লাগিব 632 AD অৰ্থাৎ 632 খ্ৰীষ্টাব্দলৈ। 632 AD 632 ADত ইছলাম ধৰ্মৰ যি প্ৰৱৰ্তন কৰিছিল হজৰত মহম্মদৰ 632 ADত মৃত্যু হৈছিল। হজৰত মহম্মদৰ মৃত্যুৰ পিছত 636 AD অৰ্থাৎ 636 খ্ৰীষ্টাব্দত ইছলাম ধৰ্মত এটা পদ সৃষ্টি কৰা হৈছিল, যিটো নাম আছিল খালিফা। ইছলাম ধৰ্মত এই পদটো এইটো কাৰণে সৃষ্টি কৰা হৈছিল যে এই খালিফা পদত যিজন অধিষ্ঠিত হৈ থাকিব, তেওঁ ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁ দায়িত্ব ল'ব লাগিব, আৰু ইফালে ৰাজনৈতিক, এফালে ৰিলিজিয়ন আৰু এফালে পলিটিকেল। ৰিলিজিয়ন মানে অৰ্থাৎ ধৰ্ম বিষয়ৰ ওপৰত তেওঁ গুৰুত্ব দিব লাগিব, ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত তেওঁ গুৰুত্ব দিব লাগিব, আৰু পলিটিকেল অৰ্থাৎ তেওঁ সাম্ৰাজ্য বিস্তাৰ কৰিব লাগিব। তেওঁলোকৰ শাসনৰ তলত অন্য ঠাইবিলাক তেওঁলোকৰ শাসনৰ তললৈ আনিবলৈ চেষ্টা কৰিব লাগিব। এইখিনিলৈকে আপোনালোকে চাগে ভালকৈ বুজি পাইছে যে ইছলাম ধৰ্মত হজৰত মহম্মদৰ মৃত্যুৰ পিছত 636 খ্ৰীষ্টাব্দত ইছলাম ধৰ্মত এটা পদ সৃষ্টি কৰা হৈছিল, যিটো নাম আছিল খালিফা। এই খালিফা পদটোৰ সৃষ্টি কৰা মূল উদ্দেশ্য আছিল ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব দিয়া, আৰু অন্য ঠাইসমূহক তেওঁলোকৰ অধীনলৈ অনা। পলিটিকেল, ৰাজনীতি বিষয়ত তেওঁলোক আগবাঢ়ি যোৱা আৰু অন্য ঠাইসমূহক তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰা। তাৰপিছত আহোঁ আমি 711 আৰু এটা কথা, প্ৰথম খালিফা আছিলে ইছলাম ধৰ্মৰ প্ৰথম পদটো সৃষ্টি কৰাৰ পিছত প্ৰথম খালিফাজন আছিলে উমৰ খালিফা। মনত ৰাখিব, উমৰ খালিফা আছিলে প্ৰথমজন খালিফা, আৰু তেওঁ ধৰ্মীয় আৰু ৰাজনীতিৰ মেইন মানুহ আছিলে। তেওঁ মূল মানুহ আছিলে ধৰ্ম আৰু ৰাজনীতিৰ মেইন মানুহ উমৰ খালিফা। তাৰপিছত আৰু 711 খ্ৰীষ্টাব্দলৈ। 711 খ্ৰীষ্টাব্দত খালিফা আছিলে ৱাজিদ আলী। আগতে কৈছোঁ যে খালিফা পদটো সেইটো কাৰণে সৃষ্টি কৰা হৈছিল যে ৰাজনৈতিক বিষয়ৰ ওপৰত তেওঁলোকে গুৰুত্ব দিব লাগিব, আৰু ইছলাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে তেওঁলোকে গুৰুত্ব দিব লাগিব। তাৰপিছতে আমি 711 খ্ৰীষ্টাব্দত এবাৰ আমি যাওঁ ইৰাণলৈ। 711 খ্ৰীষ্টাব্দত
ইৰাণত এজন শাসনকৰ্তা আছিল যাৰ নাম আছিল মনছুৰ হাজাজ। ইৰাণৰ শাসনকৰ্তা মনছুৰ হাজাজ। আৰু এইটো নহয় যে তেওঁলোকে ভাৰতত আক্ৰমণ কৰিবলৈ তেওঁলোকে সপোনত দেখিছিল আৰু তেওঁলোকে ভাৰত আক্ৰমণ কৰিছিল, এনেকুৱা কথা নহয়। কিবা এটা কাৰণ আছে যিটো কাৰণে তেওঁলোকে ভাৰতত আক্ৰমণ কৰিছিল, ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল। এই কাৰণবোৰৰ বিষয়ে জানিবলৈ আমি পেজটো সলাই লৈছোঁ। 711 খ্ৰীষ্টাব্দত খালিফা আছিলে ৱাজিদ আলী আৰু এইটো সময়তে ইৰাণত শাসনকৰ্তা আছিলে মনছুৰ হাজাজ। সেইটো সময়তে শ্ৰীলংকা, যিটো ভাৰতৰ মেপখনৰ যিটো একেবাৰে চুকত যিখন দেশ আমি জানো শ্ৰীলংকা বুলি, সেই শ্ৰীলংকাৰ শাসনকৰ্তাজনে শ্ৰীলংকাৰ যিজন শাসনকৰ্তা আছিলে তেখেতে এই খালিফালৈ এটা গিফ্ট পঠিয়াই দিছিল, গিফ্ট সৰু সুৰা গিফ্ট নাছিল, বহুত ডাঙৰ এটা গিফ্ট পঠিয়াইছিল খালিফাক দিবলৈ। সেই গিফ্টটো দেৱাল পৰ্ট, যিটো ভাৰতবৰ্ষত পৰিছিল, দেৱাল বন্দৰ। গিফ্টটো যেতিয়া এইফালেদি গৈ ৱাজিদ আলীৰ ওচৰলৈ গিফ্টটো যেতিয়া পঠিয়াইছিল, এই দেৱাল পৰ্টত অৰ্থাৎ দেৱাল বন্দৰত এই যিখিনি বস্তু গিফ্ট হিচাপত গৈছিল সেইখিনি ইয়াত কোনোবাই লুটি লৈছিল, অৰ্থাৎ ডকাইতে ইয়াত এই গিফ্টটো সেইখিনিতে লুটি পেলাইছিল। আৰু এই দেৱাল নামৰ যিখন ঠাই আছিল, এইখন ঠাই ভাৰতবৰ্ষৰ সেই সময়ৰ বামন ৰজা দাহিৰৰ অধীনত আছিল। এই দেৱাল পৰ্টটো দাহিৰৰ অধীনত আছিল। এইখিনিলৈকে ঠিকে আছে। যেতিয়া এই গিফ্টটো দেৱাল নামৰ এই অঞ্চলটোত ডকাইতে লুটি পেলালে, তেতিয়া এই মনছুৰ হাজাজে ভাৰতৰ ব্ৰাহ্মণ ৰজা দাহিৰক এওঁলোকৰ বিৰুদ্ধে, অৰ্থাৎ যিসকলে লুটপাট কৰিছিল তেওঁলোকৰ বিৰুদ্ধে এটা ব্যৱস্থা ল'বলৈ ক'লে। মনছুৰ হাজাজে দাহিৰক ক'লে যে আপোনালোকে কিবা এটা ব্যৱস্থা লওক, আমালৈ এনেকৈ গিফ্ট এটা পঠিয়াইছিলে খালিফালে, কিন্তু আপোনালোকৰ এই বন্দৰটোত, দেৱাল নামৰ যিটো বন্দৰ আছিলে, বন্দৰটোত আমাৰ সামগ্ৰীখিনি লুটপাট কৰিলে, গতিকে আপুনি কিবা এটা ব্যৱস্থা লওক। কিন্তু এই বামন ৰজা দাহিৰে কোনো ব্যৱস্থা নল'লে। সেইটো কাৰণে মনছুৰ হাজাজে কি কৰিলে, দাহিৰৰ আমাৰ ভাৰতত, অৰ্থাৎ দাহিৰৰ যিটো অঞ্চলত ৰজা আছিলে সেই অঞ্চলটোত আক্ৰমণ কৰিবলৈ চিন্তা কৰিলে। 712 খ্ৰীষ্টাব্দত দেৱাল নামৰ পৰ্টটোত শ্ৰীলংকাই দিয়া গিফ্ট মানে যিটো উপহাৰৰ সামগ্ৰীখিনি কোনোবাই লুটপাট কৰিলে, আৰু মনছুৰ হাজাজে ক'লে যে দাহিৰক ক'লে যে আপুনি এওঁলোকৰ বিৰুদ্ধে কিবা এটা ব্যৱস্থা লওক। কিন্তু দাহিৰে কোনো ধৰণৰ ব্যৱস্থা নোলোৱা দেখি 712 খ্ৰীষ্টাব্দত মনছুৰ হাজাজে এজন 17 বছৰীয়া ল'ৰাক আক্ৰমণৰ কাৰণে পঠিয়াই দিলে, যাৰ নাম আছিলে মহম্মদ বিন কাছিম। আৰু তেখেতৰ বয়স আছিলে অকল 17 বছৰ, মাত্ৰ 17 বছৰ। এই 17 বছৰীয়া ল'ৰাটোক কমাণ্ডাৰ বনাই
অৰ্থাৎ সেনাপতি বনাই দাহিৰক আক্ৰমণ কৰিবলৈ পঠিয়াই দিলে। প্ৰথমতেই মহম্মদ বিন কাছিম প্ৰথমতে আহিলে, আহি এই দেৱালপোৰ্ট এই জেগাটুকুৰাত আক্ৰমণ কৰিলে, য'ত কমাণ্ডাৰ, য'ত ৰজা হৈ আছিলে দাহিৰৰে ভতিজাক, দাহিৰৰ এজন ভতিজাক। তাৰপিছত তেওঁ ক্ৰমে এইফালে আগবাঢ়ি গৈ ৰাৱাৰ নামৰ এখন ঠাইটো আক্ৰমণ কৰিলে। সেইদৰে আক্ৰমণ কৰি আহি তেখেতে নিৰুল নামৰ এটুকুৰা জেগাটো আক্ৰমণ কৰিছিলে। নিৰুল, য'ত দাহিৰৰ পুতেক আছিল। এই সকলোকে হৰুৱাই দাহিৰে কিন্তু সেই সময়লৈকে কথাটো গম পোৱা নাছিল যে এই জেগাকণত যে মহম্মদ বিন কাছিমে আক্ৰমণ কৰিছে আৰু হৰুৱাইছে, সেই কথাটো দাহিৰে তেতিয়ালৈকে গম পোৱা নাই। তাৰপিছত শেষত মহম্মদ বিন কাছিমে দাহিৰক আক্ৰমণ কৰিবলৈ, দাহিৰে কিন্তু ৰৈ আছিলে, মহম্মদ বিন কাছিম আহিব মোক আক্ৰমণ কৰিব, এনেকৈ লৈ ৰৈ আছিলে। শেষত এই জেগাকেইটুকু আক্ৰমণ কৰি ৰাৱাৰ, নিৰুল আৰু দেৱালপোৰ্ট, য'ত ভতিজাক আছিল, আৰু নিৰুলত য'ত দাহিৰৰ পুতেক আছিল, সকলোবোৰ জেগা আক্ৰমণ কৰি শেষত মহম্মদ বিন কাছিমৰ সৈন্য দাহিৰৰ অঞ্চলটোলৈ আগবাঢ়িল। দাহিৰে মহম্মদ বিন কাছিম আহিব বুলি সেইখিনিতে যুদ্ধ কৰিবলৈ ৰৈ আছিল, আৰু তেতিয়ালৈকে ইমানবোৰ জেগা আক্ৰমণ কৰিছিল, কিন্তু মহম্মদ বিন কাছিমৰ যিটো সৈন্যবাহিনী আছিল, যিবোৰ ঘোঁৰা আছিল, তেওঁ সেইসমূহ অকণমান ঘায়ল হৈছিল, অৰ্থাৎ আঘাতপ্ৰাপ্ত হৈছিল। কিন্তু তথাপিতো আক্ৰমণ কৰিবলৈ গৈছিল দাহিৰক। কিন্তু এনেকুৱা হঠাতে কি হ'ল যে দাহিৰ ইমান শক্তিশালী এজন বামন ৰজা মহম্মদ বিন কাছিম নামৰ 17 বছৰীয়া ল'ৰাটোৰ হাতত পৰাস্ত হ'ল। তাতো এটা কাহিনী আছে। দাহিৰ আহিছিল হাতীৰ পিঠিত উঠি, যুদ্ধ কৰিবৰ কাৰণে হাতীৰ পিঠিত উঠি দাহিৰ আহিছিল, হাতীৰ পিঠিত উঠি। কিন্তু দাহিৰৰ সৈন্য সামন্ত চব ঘোঁৰাত উঠি গৈছিল, হৰ্চ। মহম্মদ বিন কাছিমে সেই সময়তে দাহিৰ যোনটো হাতীৰ ওপৰত বহি আছিল তালৈ এপাত কাঁড় মাৰি দিলে, এপাত কাঁড় মাৰিলে, আৰু কাঁড়ডাল মৰাৰ লগে লগে দাহিৰৰ হাতীটোৰ গাত লাগি হাতীটো বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হ'ল। ফলত কি হ'ল, দাহিৰ হাতীটোৰ পৰা সৰি পৰিল আৰু তেওঁ ঘোঁৰাত উঠিবলগীয়া অৱস্থা হ'ল। কিন্তু এই আঘাতপ্ৰাপ্ত হাতীটোৱে যুদ্ধক্ষেত্ৰত বলীয়া হাতীৰ দৰে ওলৈ তোলৈ ঢপলিয়াবলৈ ধৰিলে। সেইটো কাৰণে দাহিৰৰ সৈন্যবাহিনীয়ে ভাবিলে যে আমাৰ ৰজা অৰ্থাৎ দাহিৰ যুদ্ধত মৃত্যু হ'ল, গতিকে তেওঁলোক সেই ঠাইৰ পৰা পলাই গুচি গ'ল। সেইটো কাৰণে দাহিৰ পৰাস্ত হ'ল, 17 বছৰীয়া ল'ৰাটোৰ হাততে দাহিৰ পৰাস্ত হ'ল, আৰু বামন বংশ তেতিয়াই ভাৰতত শেষ হ'ল, অৱনতি ঘটিল, যেতিয়া মহম্মদ বিন কাছিমে আক্ৰমণ কৰিছিল। এইদৰে ভাৰতত প্ৰথম আৰব আক্ৰমণ সংঘটিত হৈছিল। প্ৰথম ইছলাম আক্ৰমণকাৰী আছিল মহম্মদ বিন কাছিম, আৰু তেখেতৰ বয়স আছিল মাত্ৰ 17 বছৰ। প্ৰশ্ন আহিব পাৰে, ভাৰতত প্ৰথম মুছলিম আক্ৰমণ কেতিয়া হৈছিল? 712 খ্ৰীষ্টাব্দত, 712 AD-ত, আৰু নেতৃত্ব দিছিল কোনে? মহম্মদ বিন কাছিমে। তাৰপিছত মহম্মদ বিন কাছিমে ৱাজিদ আলী অৰ্থাৎ খালিফাৰ ওচৰলৈ উভতি গৈছিল। সেইটো দাহিৰৰ কিন্তু দুগৰাকী কন্যা আছিল। মহম্মদ বিন কাছিমে ভাবিলে যে এই কন্যা দুগৰাকীক তেওঁ নি পেলাই খালিফাৰ ওচৰত উপহাৰ হিচাপে দিবগৈ। গতিকে মহম্মদ বিন কাছিমে কন্যা দুগৰাকীক লৈ
ৱাজিদ আলী অৰ্থাৎ খালিফাৰ ওচৰ পালেগৈ। কিন্তু দাহিৰৰ কন্যা দুগৰাকী অতি বুদ্ধিমান আৰু চতুৰ আছিল। গতিকে তেওঁলোকে আহি খালিফাক ক'লে যে আমাক মহম্মদ বিন কাছিমে আমাক ভাল ব্যৱহাৰ কৰা নাই, বহুত বেয়া ব্যৱহাৰ কৰিছে, গতিকে আমি বহুত কষ্ট পাই আহিছোঁ। সেই কথাটোতে খালিফাৰ বহুত খং উঠিলে, ৱাজিদ আলী বহুত খং উঠিলে আৰু মহম্মদ বিন কাছিমক বহুত বেয়াকৈ বহুত শাস্তি দি হত্যা কৰা হ'ল। কিন্তু এইবোৰ সকলোবোৰ কথা মিছা আছিল। দাহিৰৰ দুয়োগৰাকী কন্যাই আচলতে বুদ্ধি কৰিহে মহম্মদ বিন কাছিমক তেনেকৈ শাস্তি দিয়াইছিল। কিন্তু মহম্মদ বিন কাছিম যেতিয়া মৃত্যু হ'ল, তেতিয়া এই কন্যা দুগৰাকীয়ে খালিফাক ক'লে যে আমি কোৱা সকলোবোৰ কথা মিছা আছিল। তেতিয়া খালিফাৰ আৰু খং উঠিল আৰু সেই কন্যা দুগৰাকীকো তেখেতে মৃত্যুদণ্ড দিলে, হত্যা কৰিলে। এইদৰেই দাহিৰৰ দুগৰাকী কন্যাই নিজৰ সতীত্ব ৰক্ষা কৰিছিল, অৰ্থাৎ তেওঁলোকৰ আগত নিজৰ সতীত্ব ৰক্ষা কৰিছিল। মৰি গৈছিল, কিন্তু তেওঁলোকে নিজৰ সতীত্ব ৰক্ষা কৰি মৰিছিল। এয়াই আছিল ভাৰতবৰ্ষত প্ৰথম আৰব আক্ৰমণ। ভাৰতত প্ৰথম আৰব আক্ৰমণ 712 খ্ৰীষ্টাব্দত মহম্মদ বিন কাছিম নামৰ এজন 17 বছৰীয়া ল'ৰাই কৰিছিল। প্ৰথম মুছলিম আক্ৰমণকাৰী আছিল তেখেত মহম্মদ বিন কাছিম। কিন্তু তেওঁক হত্যা কৰা হ'ল কাৰ কাৰণে? দাহিৰৰ দুগৰাকী কন্যাৰ অতি চতুৰ বুদ্ধিৰ কাৰণে তেখেতক খালিফাই মৃত্যুদণ্ড বিহিলে। এয়াই আছিল ভাৰতবৰ্ষত প্ৰথম মুছলিম আক্ৰমণ। আৰু ইয়াৰ পিছত আমি আলোচনা কৰিম ভাৰতৰ প্ৰথম তুৰ্কী আক্ৰমণৰ বিষয়ে। গতিকে নেক্সট ভিডিঅ'ত আমি তুৰ্কী আক্ৰমণৰ বিষয়ে আমি আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।